কান্দিব নাচি নাচি হাঁহি হাঁহি লৰা চাওঁ চাওঁ লাগিছে তাৰপিছতে আগত চিন এতিয়া কেইটকা দি নাজানো নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে বহাগৰ 8 তাৰিখ আৰু ইংৰাজী 22 এপ্ৰিল, গতিকে বিহুৰ বতৰ। প্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। লগতে এই বছৰটো যাতে সকলোৰে সুকলমে সুখ শান্তিৰে সমৃদ্ধিৰে পাৰ হয় তাৰে কামনা কৰিলোঁ। আৰু বিহু বুলি ক'লেই মানে বহাগ বুলি ক'লেই বিয়া, গতিকে আজি বিয়াখন ভালকৈ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আমাৰ নীতি নিয়মবিলাক, যিহেতু চবৰে নীতি নিয়মবিলাক বেলেগ বেলেগ হয় আৰু আপোনালোকেও দেখিবলৈ পাব আমাৰ বিয়াৰ নীতি নিয়ম কেনেকুৱা। বিয়াৰ প্ৰথম নিয়ম বুলি ক'লে জোৰোণ। এতিয়া জোৰোণ দিব আৰু অলৰেডি দৰা ঘৰৰ পৰা জোৰোণ দিবলৈ মানুহ আহিছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম জোৰোণৰ নীতি নিয়মবিলাক আৰু জোৰোণত কি কি বস্তু দিয়ে সেইবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কইনাৰ বৌৱে বৌ ভালে ভালে আছে। কালি আহিলে ন? বিয়া কেনেকুৱা লাগিছে তোমাৰ? তুমি মেখেলা চাদৰ নিপিন্ধা নেকি? আৰু ফটো উঠাবা নাই? দুখ লাগিছে দিয়া নাই? কান্দিব নাচি নাচি হাঁহি হাঁহি
আজিও নাচিব লাগিব সেই কাঠখন হয়নে? কাই সুধিছে মোৰ কাৰণে ৰসগোল্লা লৈ আহিবা দদৈ খাই আহিলো বিচনাতে পৰি আছে তাৰপিছত কি আনিছা কৈছে এতিয়া আমি ৰেডি হৈ আছো দৰা আদৰিবলৈ আৰু কেনেকুৱা লাগিছে কইনাৰ বাইক দৰা চাওঁ চাওঁ লাগিছে তাৰপিছতে আগৰ চিম এতিয়া কেইটকা দি নাজানো বহুত টকা বুলি ভাবিছো আমাৰ কইনাৰ সখীয়েক কইনাৰ বান্ধৱী কেনেকুৱা লাগিছে তোমাৰ এতিয়া আমি ৰেডি হৈ আছো দৰা আদৰিবলৈ এইফালে ভকতৰ গাড়ী আহি পাইছে দৰাৰ গাড়ীখন এতিয়ালৈকে আহি পদূলিমুখ পোৱাহি নাই সেইখন আগচি মানে ঘাটে ঘাটে ৰৈ আহিছে আৰু ৰেডি কৰি ৰাখিছে পিৰা পানী ঘটি আৰু ইয়াত গামোচা টোপোলা নিচাদৰ হাতত কি আছে কইনাৰ নিচাই ইয়াত কি আছে খোৱা পাণ তামোল পাণ তামোল টোপোলা কি কৰিব এইটো টোপোলাটো দি আদৰিব দৰা আদৰিব কইনাৰ দদাইক এইফালে লাষ্ট গেট
কৰে ন ফটো মাৰি লওঁ ফটো মাৰি লওঁ মন চাঙাল বদলা বুলি হৈ গ'ল ন আপুনি জানে তাইৰ মাথাটো হংলাই দিব লাগিব এজনী ওখ কৈ থাক পুৰা ফিটকে থৈ কিনে যে মাথা পৰা পুৰা এনেকে ওপৰত থৈ থাকিম কয় সেইখন
উঠিলো আহে হ'ব দে থৈ যা বাদ দে বাদ দে যাব বিচাৰা নালাগে থৈ যা উপায় নাই আমি 5টা মাথা দেখিছিলো এতিয়া 8টা মাথা হৈ গ'ল তেতিয়া আমি দেখিলো নহয় এতিয়া আমি নিবলৈ আহিছো তই এখন আগবঢ়াও পাইলি নে sang mau pulang আজি বোলে গৃহস্থীৰ ঘৰত বোলে 2000 কথাই কথা ঘৰ আৰু চেলেঞ্জটোক কন্যাগৰাকী আহিছে কন্যাগৰা এভাগী ভকত বৈষ্ণৱৰ ওচৰত কাৰণ কি বোলে তেখেতসকলৰ আজি মাংগলিক অনুষ্ঠান ভূগোল বিবাহৰ কৰ্মৰাজি সামাজিক ৰীতি নীতি সম্পূৰ্ণ কৰা হৈছে ইয়াতে তেখেতসকলৰ যে কৰ্মৰাজি সমাধান কৰোঁতে দিন বা সিহঁৰ নক্ষত্ৰ মাহ প্ৰভু আজি আপোনাৰ ছোৱালী মানে মোৰ ছোৱালী আজি মোৰ ল'ৰা আপোনাক আপুনি আপোনাৰ ল'ৰা বুলি চিন্তা কৰিব আৰু আপোনাৰ ছোৱালী আমি আমাৰ ছোৱালী বুলিয়ে ভাবোঁ আমিও সেই তেনেকুৱাই কৰিম আপোনালোকে নুবুজিব আমি যিখিনি কৈছোঁ কিন্তু এতিয়া আমি ৰাইজৰ ওচৰত তেওঁলোকে শিক্ষাই দীক্ষাই আগবঢ়া তেখেতসকলে আমাতকৈ নিশ্চয় বহুত কথা জানে তথাপিও সামাজিক নীতি নিয়ম মানি সেই আশীৰ্বাদ কথা ক'ব বিচাৰিছোঁ প্ৰথমতে আমি আমাৰ কন্যাগৰাকীক ক'বলৈ বিচাৰিছোঁ তুমি আজিৰে পৰা এইখন ঘৰ এৰি তুমি স্বামী গৃহলৈ ৰাওনা হ'বা তাত যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মখিনি আমাৰ ইয়াৰ লগত নিমিলিবও পাৰে গতিকে যিকোনো কথা তুমি শাহু শহু বা মা দেউতাক বুদ্ধি পুচি কামখিনি কৰিবা আৰু কেতিয়াও খঙৰ মূৰত কথা নকবা
এই অঞ্চলৰ পৰা এটা সৰু সাধু কথা কৈছোঁ। এটা সিংহ আৰু এটা নিগনিৰ কথা আপোনালোকে নিশ্চয় শুনিছে। আপুনি আঁচনি পাইছেনে? কালি দেখো ভাল নহয়, কালি দেখো নাই কালি দেখো ভাল নহয় কান্দে 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 ভাল নহয় ভাল নহয় কালি দেখো